এবাৰ পঢ়িব চেষ্টা কৰক তাত কি লিখা আছে। ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। মৰিগাঁও জিলাৰ জাগিৰোড চহৰৰ 5 কিলোমিটাৰ নীলগড় জোনবিল পথাৰত এই ঐতিহাসিক জোনবিল মেলা প্ৰতি বছৰে মাঘ মাহত অনুষ্ঠিত হয়। দেশ বিদেশৰ বিভিন্ন পৰ্যটকে এই জোনবিল মেলাত ভিৰ কৰেহি। দেখুৱাম ইয়াত কি কি পোৱা যায়। এয়া হৈছে আমাৰ পুলিচ বাহিনী। ইয়াত দেখিবলৈ পাইছে কিছুমান টিনৰ বাকচ, প্ৰকাণ্ড বাকচ খুবেই কম দামত দিয়ে। আৰু ইফালে কেৱল মানুহ আৰু দোকান। আপুনি হিচাপ কৰি শেষ কৰিব নোৱাৰা দোকান, হিচাপ কৰি শেষ কৰিব নোৱাৰা মানুহ। আমি পালোহি এখন ফুলৰ দোকান। চাওক, আপুনি বিচৰা সকলো ফুল ইয়াত পাব। ৰেডিমেড দেই। আনন্দ মেলা। আনন্দ মেলা। অগণন মানুহ, শাৰী শাৰী মানুহ আৰু মানুহ, কেৱল মানুহ। মানুহৰ শেষ নাই। এয়া হৈছে ঐতিহাসিক জোনবিল মেলা। ইফালেও মেলা, মেলাই মেলা। পঞ্চাশ টাকা লাইটা। যদিহে আপোনাৰ সৈতে অহা কোনো মানুহ, আপোনাৰ লগ বন্ধু এবাৰ হেৰাই যায়, ইয়াতে বিচাৰি উলিওৱাটো খুব কঠিন। কাৰণ ইয়াতে নেট পোৱা নাযায়। মোবাইলৰ ইণ্টাৰনেট একেবাৰে নাই বুলি ক'ব পাৰি। অগণন মানুহ, এনে ক্ষেত্ৰত মোবাইল ইণ্টাৰনেট ইয়াতে উপলব্ধ নহয়। লগত অহা মানুহৰ হাতখন এৰি দি দিব। এবাৰ এৰা গ'ল মানে আৰু আপুনি বিচাৰি নাপাব।